কোনো শিক্ষাৰ কোনো অনুষ্ঠান নাই যদিও 2003 চনত আমি এই অঞ্চলৰ ৰাস্তা ঘাট নাই কাৰণেহে আমাৰ এই পিছপৰ অঞ্চলত এই স্কুলটো চৰকাৰে আবণ্টন দিছিলে। তাৰপিছত 2003 পৰা ইমানলৈকে স্কুলটো চলি আছে। ইতিমধ্যে বিশেষতে জনাই পাৰিছোঁ আমাৰ স্কুলখন কাটি আমাৰ লগতে স্কুল এটা আছে হুৰাৰাটি অদিল মুক্তাব স্কুল, সেইটো স্কুলত এডজাষ্ট কৰি দিছে। ঠিকেই আছে, স্কুলটো আপোনাৰ দূৰত্বটো কম নহয়, পোনে পোনে দূৰ হ'ব প্ৰায় 300 পৰা 500 মিটাৰ। কিন্তু এইটো স্কুলৰ পৰা সেইটো স্কুলে যাবলৈ হ'লে প্ৰায় 2 কিলোমিটাৰ ঘূৰিহে যাব লাগিব, কিয়নো মাজত এটা জান জুৰি আছে, ডাঙৰ বিল আছে, আৰু সেই খিনিত পাৰ হ'বলৈ আমাৰ এইখন গাঁৱৰ পৰা সেইখন গাঁৱত যোৱাৰ একেবাৰেই আজিৰ পৰা ধৰি লওক এইখন গাঁও কব্জাত পৰি আছেতো, অসম্ভৱ। মানে এইখন গাঁৱৰ পৰা ৰাস্তাই নাই, সেই স্কুল